জুবিন গাৰ্গৰ বেংকৰ একাউণ্টত থকা যিখিনি টকা আছে সেই টকাখিনিৰ সম্পূৰ্ণ উত্তৰাধিকাৰী হিচাপে গৰিমা বাবাজী এইটো স্বীকৃতি দিয়া হ'ল। আৰু আটাইতকৈ দুখৰ কথা এইটোৱে যে চবতছে মানে আটাইতকৈ দুখ লাগিল বা বেয়া লাগিল, হয় মই এজন অধিবক্তা হিচাপে ইয়াত লাগি আছোঁ, তথাপি এজন ব্যক্তি হিচাপে বা জুবিন গাৰ্গৰ অনুৰাগী হিচাপে এটা বস্তু দুখ পালোঁ য'ত জুবিন গাৰ্গৰ একাউণ্টত মাত্ৰ 9,63,788 ৰুপিজ অকল আছে, তো 4টা একাউণ্টত। আৰু বাকী আপোনাৰ তেখেতৰ আৰু কিছুমান কাম বাকী আছে, ধৰক যেনেকৈ তেখেতৰ এটা মিউজিক LLP আছিলে, তো সেই মিউজিক LLPটো আপোনাৰ বিশেষকৈ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গ আৰু আপোনাৰ তাৰছে মিট্টল তেখেতসকলৰ 3জনৰ মিলি এটা জুবিন গাৰ্গ মিউজিক LLP আছিলে, য'ত আপোনাৰ জুবিন গাৰ্গৰ শ্বেয়াৰ আছিলে 60%, তাৰছে মিট্টলৰ শ্বেয়াৰ আছিলে 25% আৰু 15% শ্বেয়াৰ আছিলে সিদ্ধাৰ্থ শৰ্মা। তো সেই বস্তুটো যিখন আপোনাৰ LLP আছিলে, তো সেইটো মুম্বাইত ৰেজিষ্ট্ৰেশ্যন হৈ আছে। গতিকে তাত এটা ডিফিকাল্টি আছে কি আপোনাৰ সেইখন ছাকচেছন এক্টৰ আণ্ডাৰত নাহে। ছাকচেছন এক্টৰ আণ্ডাৰত অকল আপোনাৰ যিখিনি বেংকৰ প্ৰপাৰ্টি আছে বা বেংকৰ একাউণ্টত যিখিনি টকা আছে সেইখিনিহে আহিব, আৰু বাকী যিখিনি আপোনাৰ LLPত আছে, মিউজিক LLPত আছে, সেই LLPখিনি কৰিবলৈ হ'লে সেইখন আগে ৰিভ'ক কৰিব লাগিব। ৰিভ'ক কৰাৰ পিছতে সেইখন নতুনকৈ কৰিব পৰা যাব, য'ত গৰিমা শইকীয়াই তাত আহি নিজৰ উত্তৰাধিকাৰীটো প্ৰমাণ কৰিব পাৰিব। কিন্তু সেইটো কাৰণে সময় লাগিব। এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ যিখিনি সম্পত্তি আছে, সিদ্ধাৰ্থ শৰ্মাৰ আপোনাৰ মহাবীৰ একুৱা বৰ্তমান এটাচ কৰা আছে বা তেখেতৰ বেংক একাউণ্টখিনি এটাচ কৰা আছে। তো গতিকে এই টকাখিনি যিখিনি আছে সেইখিনি এণ্ড অফ দ্য ডে, মানে যেতিয়া কোৰ্টত কেছটো খতম হ'ব বা ভাৰ্ডিক্ট আপোনাৰ শুনাম হ'ব, তাৰপিছত সেই পইচাখিনি যদি আপুনি সিহঁতে প্ৰুভ কৰিব নোৱাৰে যে সেই টকাখিনি সিহঁতৰ আছিল, সেইখিনি পইচা সিহঁতে তেতিয়া আপোনাৰ কোৰ্টে জব কৰিব পাৰিব, আৰু জব কৰাৰ পিছত এণ্ড অফ দ্য ডে সেইখিনি গভৰ্ণমেণ্টে আপোনাৰ যদি প্ৰুভ হৈ যায় গোটেইখিনি, তেতিয়াহ'লে গৰিমা শইকীয়াক অৰ্পণ কৰিব পাৰিব। জুবিন গাৰ্গৰ বেংকৰ একাউণ্টত থকা যিখিনি টকা আছে সেই টকাখিনিৰ সম্পূৰ্ণ উত্তৰাধিকাৰী হিচাপে গৰিমা বাবাজী এইটো স্বীকৃতি দিয়া হ'ল। আৰু আটাইতকৈ দুখৰ কথা এইটোৱে যে চবতছে মানে আটাইতকৈ দুখ লাগিল বা বেয়া লাগিল, হয় মই এজন অধিবক্তা হিচাপে ইয়াত লাগি আছোঁ, তথাপি এজন ব্যক্তি হিচাপে বা জুবিন গাৰ্গৰ অনুৰাগী হিচাপে এটা বস্তু দুখ পালোঁ য'ত জুবিন গাৰ্গৰ একাউণ্টত মাত্ৰ 9,63,788 ৰুপিজ অকল আছে, তো 4টা একাউণ্টত। আৰু বাকী আপোনাৰ তেখেতৰ আৰু কিছুমান কাম বাকী আছে, ধৰক যেনেকৈ তেখেতৰ এটা মিউজিক LLP আছিলে, তো সেই মিউজিক LLPটো আপোনাৰ বিশেষকৈ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গ আৰু আপোনাৰ তাৰছে মিট্টল তেখেতসকলৰ 3জনৰ মিলি এটা জুবিন গাৰ্গ মিউজিক LLP আছিলে, য'ত আপোনাৰ জুবিন গাৰ্গৰ শ্বেয়াৰ আছিলে 60%, তাৰছে মিট্টলৰ শ্বেয়াৰ আছিলে 25% আৰু 15% শ্বেয়াৰ আছিলে সিদ্ধাৰ্থ শৰ্মা। তো সেই বস্তুটো যিখন আপোনাৰ LLP আছিলে, তো সেইটো মুম্বাইত ৰেজিষ্ট্ৰেশ্যন হৈ আছে। গতিকে তাত এটা ডিফিকাল্টি আছে কি আপোনাৰ সেইখন ছাকচেছন এক্টৰ আণ্ডাৰত নাহে। ছাকচেছন এক্টৰ আণ্ডাৰত অকল আপোনাৰ যিখিনি বেংকৰ প্ৰপাৰ্টি আছে বা বেংকৰ একাউণ্টত যিখিনি টকা আছে সেইখিনিহে আহিব, আৰু বাকী যিখিনি আপোনাৰ LLPত আছে, মিউজিক LLPত আছে, সেই LLPখিনি কৰিবলৈ হ'লে সেইখন আগে ৰিভ'ক কৰিব লাগিব। ৰিভ'ক কৰাৰ পিছতে সেইখন নতুনকৈ কৰিব পৰা যাব, য'ত গৰিমা শইকীয়াই তাত আহি নিজৰ উত্তৰাধিকাৰীটো প্ৰমাণ কৰিব পাৰিব। কিন্তু সেইটো কাৰণে সময় লাগিব। এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ যিখিনি সম্পত্তি আছে, সিদ্ধাৰ্থ শৰ্মাৰ আপোনাৰ মহাবীৰ একুৱা বৰ্তমান এটাচ কৰা আছে বা তেখেতৰ বেংক একাউণ্টখিনি এটাচ কৰা আছে। তো গতিকে এই টকাখিনি যিখিনি আছে সেইখিনি এণ্ড অফ দ্য ডে, মানে যেতিয়া কোৰ্টত কেছটো খতম হ'ব বা ভাৰ্ডিক্ট আপোনাৰ শুনাম হ'ব, তাৰপিছত সেই পইচাখিনি যদি আপুনি সিহঁতে প্ৰুভ কৰিব নোৱাৰে যে সেই টকাখিনি সিহঁতৰ আছিল, সেইখিনি পইচা সিহঁতে তেতিয়া আপোনাৰ কোৰ্টে জব কৰিব পাৰিব, আৰু জব কৰাৰ পিছত এণ্ড অফ দ্য ডে সেইখিনি গভৰ্ণমেণ্টে আপোনাৰ যদি প্ৰুভ হৈ যায় গোটেইখিনি, তেতিয়াহ'লে গৰিমা শইকীয়াক অৰ্পণ কৰিব পাৰিব।